নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি খেল জগতৰ ওপৰত সাধাৰণ জ্ঞানৰ মুঠ ২৭টা প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহক কুৱেশ্যন নম্বৰ 1 অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল উত্তৰ দৌৰবিদ ভোগেশ্বৰ বৰুৱাই কুৱেশ্যন নম্বৰ 2 কোন গৰাকী খেলুৱৈৰ জন্মদিনত প্ৰতি বছৰে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় উত্তৰ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত কুৱেশ্যন নম্বৰ 3 অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন উত্তৰ মনালিসা বৰুৱা কুৱেশ্যন নম্বৰ 4 ভাৰতীয় স্কুল ক্ৰিকেট দলৰ স্থান পোৱা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল উত্তৰ মাধুৰ্য প্ৰসাদ বৰুৱা কুৱেশ্যন নম্বৰ 5 এছিয়ান গেমছত খেলা প্ৰথম গৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল উত্তৰ বিদ্যুৎ গোস্বামী কুৱেশ্যন নম্বৰ 6 ৰঞ্জী ট্ৰফীত ত্ৰিশতৰণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল উত্তৰ ৰাম প্ৰসাদ কাপুৰ কুৱেশ্যন নম্বৰ 7 ভাৰতীয় স্কুল ফুটবল দলত খেলা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল উত্তৰ বীৰেন বড়ো কুৱেশ্যন নম্বৰ 8 ৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছত বিজয়ী হোৱা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল উত্তৰ সুশান্ত দাস চৌধুৰী কুৱেশ্যন নম্বৰ 9 ভাৰতীয় টেবুল টেনিছ দলত প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন আছিল উত্তৰ নন্দিনী বৰুৱা কুৱেশ্যন নম্বৰ 10 ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ ফুটবল খেলুৱৈগৰাকী কোন আছিল উত্তৰ ফ্ৰান্সিছ বৰুৱা কুৱেশ্যন নম্বৰ 11 ভাৰতীয় ভলীবল দলৰ স্থান লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল উত্তৰ অভিজিত ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ 12 অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল উত্তৰ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত কুৱেশ্যন নম্বৰ 13 ভাৰতীয় ক্ৰিকেটৰ এই দললৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন আছিল উত্তৰ জাভেদ জামান কুৱেশ্যন নম্বৰ 14 অসমৰ সৰ্বপ্ৰথম ৰঞ্জী ট্ৰফী খেল ক'ত অনুষ্ঠিত হৈছিল উত্তৰ যোৰহাটৰ চিনামৰাৰ জিমখাট খেলপথাৰত কুৱেশ্যন নম্বৰ 15 ৰঞ্জী ট্ৰফীত 100টা উইকেট লাভ কৰা প্ৰথম অসমীয়া ক্ৰিকেট খেলুৱৈগৰাকী কোন উত্তৰ অনুপ ঘটক কুৱেশ্যন নম্বৰ 16 ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ কনিষ্ঠতম খেলুৱৈগৰাকী কোন আছিল উত্তৰ মাধুৰ্য প্ৰসাদ বৰুৱা কুৱেশ্যন নম্বৰ 17 প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল উত্তৰ বাবুল বাৰ্মিছ কুৱেশ্যন নম্বৰ 18 অসমে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ফুটবলৰ স্বৰ্ণ পদক কেতিয়া লাভ কৰে উত্তৰ 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত কুৱেশ্যন নম্বৰ 19 ভাৰতীয় ফুটবল সন্থাৰ সভাপতি হোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন আছিল উত্তৰ নুৰুল আমিন কুৱেশ্যন নম্বৰ 20 অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল উত্তৰ ভাৰতৰ ফুটবল দলৰ অধিনায়ক ডক্টৰ তালিমেৰন আও কুৱেশ্যন নম্বৰ 21 অলিম্পিকত পদক লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ লাভলীনা বৰগোহাঁই কুৱেশ্যন নম্বৰ 22 কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল উত্তৰ নয়নমণি শইকীয়া কুৱেশ্যন নম্বৰ 23 প্ৰথম অসমীয়া আন্তৰ্জাতিক শৰীৰ চৰ্চাবিদ কোন আছিল উত্তৰ হৰকান্ত বৰগোহাঁই কুৱেশ্যন নম্বৰ 24 অসমৰ প্ৰথম মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰা শৰীৰ চৰ্চাবিদ কোন আছিল উত্তৰ মহাদেৱ ডেকা কুৱেশ্যন নম্বৰ 25 ভাৰতৰ বক্সিং দলত স্থান পোৱা প্ৰথম গৰাকী অসমীয়া খেলুৱৈ কোন আছিল উত্তৰ বিতোপন শইকীয়া কুৱেশ্যন নম্বৰ 26 ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা অসমৰ খেলুৱৈ গৰাকীৰ নাম কি উত্তৰ লাভলীনা বৰগোহাঁই কুৱেশ্যন নম্বৰ 27
ইংলেণ্ড আৰু ফ্ৰান্স সংযোগী ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা একমাত্ৰ অসমীয়া সাঁতোৰবিদজন কোন আছিল? উত্তৰ এলভিছ আলী হাজৰিকা। আৰু ইয়াতে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।